ইয়াৰ দ্বাৰা সৰ্বসাধাৰণ ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা যায় যে নিৰ্বাচক পঞ্জীয়ন বিধি 1960 অনুসৰি 28 নম্বৰ গোসাইগাঁও বিধানসভা সমষ্টি আৰু 29 নম্বৰ কোকৰাঝাৰ পশ্চিম বিধানসভা সমষ্টিৰ বাবে খচৰা ভোটাৰ তালিকা আজি ইংৰাজী 9/11/2022 অৰ্থাৎ 9 নৱেম্বৰ 2022 তাৰিখে প্ৰকাশ কৰা হৈছে আৰু কাৰ্যালয় চলি থকা সময়ত পৰিদৰ্শনৰ বাবে নিম্ন স্বাক্ষৰকাৰী কাৰ্যালয় নিৰ্বাচন বিষয়াৰ কাৰ্যালয় আৰু সকলো ভোট কেন্দ্ৰত ইয়াৰ প্ৰতিলিপি ৰখা হৈছে। ভোটাৰ তালিকাত নতুনকৈ নাম ভৰ্তিকৰণৰ বাবে অহা ইংৰাজী 1 জানুৱাৰী 2023 তাৰিখটো অৰ্হতাপূৰ্ণ দিন হিচাপে ধাৰ্য কৰা হৈছে। গতিকে কোনো ইচ্ছুক ব্যক্তিয়ে খচৰা তালিকাত নতুনকৈ নাম ভৰ্তি কৰিবৰ বাবে নতুবা ভোটাৰ তালিকাত থকা কোনো ভোটাৰৰ নাম কৰ্তন কৰিবৰ বাবে নতুবা ইতিমধ্যে সন্নিৱিষ্ট কোনো ভুল তথ্য শুধৰণি কৰিবৰ বাবে অহা 8 ডিচেম্বৰ 2022 তাৰিখ বৃহস্পতিবাৰৰ ভিতৰত পোৱাকৈ 4খন ফৰ্ম আছে প্ৰপত্ৰ 6A বা 6ক 7-8 যোগে দাবী বা আপত্তি দাখিল কৰিব পাৰিব। প্ৰতিটো দাবী আপত্তিৰ বাবে প্ৰপত্ৰ নিম্ন স্বাক্ষৰকাৰী কাৰ্যালয় সহকাৰী নিৰ্বাচক পঞ্জীয়ন বিষয়াৰ কাৰ্যালয় নতুবা ভোট কেন্দ্ৰ বিষয়া BLOৰ হাতত দাখিল কৰিব পাৰিব নতুবা ডাক যোগে নিৰ্দিষ্ট তাৰিখৰ ভিতৰত পোৱাকৈ পঠিয়াব পাৰিব। এজন যোগ্য নাগৰিক যি 2023 চনত যোগ্যতা অৰ্জনৰ যিকোনো পৰৱৰ্তী তাৰিখত 18 বছৰ বয়স প্ৰাপ্ত হ'ব অৰ্থাৎ 1 এপ্ৰিল 2023, 1 জুলাই 2023 বা 1 অক্টোবৰ 2023 তেখেতসকলে ৰোলত তেওঁলোকৰ নাম অন্তৰ্ভুক্তিৰ বাবে আগতীয়াকৈ জাননীৰ তাৰিখৰ পৰা আৰম্ভ কৰি দাবী প্ৰপত্ৰ 6 সহ অনুৰোধ দাখিল কৰিব পাৰে আৰু সেইটো সংশ্লিষ্ট যোগ্যতা অৰ্জনৰ তাৰিখৰ সন্দৰ্ভত বছৰৰ সংশ্লিষ্ট চতুৰ্থাংশত বিবেচনা আৰু সিদ্ধান্ত লোৱা হ'ব। কৰাব কৈছোঁ আমাৰ খচৰা যিখন এতিয়া আমি প্ৰস্তুত কৰিছোঁ আৰু যোৱা বছৰ যিখন আমাৰ ফাইনেল ইলেক্ট'ৰেল ৰোল প্ৰডিউচ হৈছিলে অৰ্থাৎ যোৱা বছৰ 5 জানুৱাৰী তাৰিখে তাৰ পৰা আমাৰ এতিয়া বৰ্তমান কি আমি চেঞ্জ পাইছোঁ সেই সম্পৰ্কে মই আপোনালোকলৈ এটা তথ্য কেইটামান দিবলৈ ওলাইছোঁ। প্ৰথমতে আমি যোৱা বছৰ যেতিয়া এই বছৰৰ 5 জানুৱাৰী তাৰিখে যিখন ফাইনেল ইলেক্ট'ৰেল ৰোল প্ৰডিউচ হৈছিলে তাতে আপোনাৰ গোসাইগাঁও আৰু কোকৰাঝাৰ ৱেষ্ট কনষ্টিটুৱেঞ্চি দুখন মিলাই টোটেল আমাৰ মেইল ভোটাৰ আছিলে 1,93,596 আৰু এই বছৰ ড্ৰাফ্ট ৰোল যিখন আমাৰ এতিয়া এই বছৰ পাব্লিছ হৈছে আজিৰ দিনত তাতে আমি পাইছোঁ 1,95,296 অৰ্থাৎ আমাৰ দুইটা সমষ্টি মিলাই মেইল ভোটাৰৰ সংখ্যা 1700 বাঢ়িছে। সেইদৰে ফিমেল ভোটাৰৰ সংখ্যা এই বছৰৰ 5 জানুৱাৰী তাৰিখে ওলোৱা ফাইনেল ইলেক্ট'ৰেল ৰোলখনত 1,85,792 আছিলে। এইবাৰ আমাৰ খচৰাত 1,87,959 পাইছোঁ। সেইকাৰণে টোটেল আমি যদি চাওঁ 2167 2167 নাম্বাৰ অফ ফিমেল ভোটাৰ্ছ বাঢ়িছে। এই দুটা মিলাই পেলাই আমি পাম যে দুইখন সমষ্টি মিলাই যোৱা বছৰ ইলেক্ট'ৰেল ৰোলত আছে 3,79,388 আৰু এই বছৰ সেইটো বাঢ়ি পেলাই 3,83,255 পোৱা গৈছে খচৰাখনত অৰ্থাৎ আমাৰ এটা ইনক্ৰিজ হৈছে অফ 3,867। এইখিনি আমাৰ হাতত তথ্য আমি আপোনালোকক দিব পাৰিছোঁ। অহা এক মাহত এতিয়া মই যিদৰে কথাটো ক'লোঁ আমাৰ এই ৰোলখিনি এতিয়া আমি পাব্লিছ কৰিছোঁ। চুনাও পাঠশালা বুলি এটা প্ৰগ্ৰেমো আমি অৰ্গেনাইজ কৰিছোঁ আজিৰ দিনটোত যাতে সকলো বিভিন্ন আমাৰ পলিং ষ্টেচনত আমাৰ BLOখিনি থাকে তেওঁলোকে এই খচৰাখন আমাক প্ৰতিজন ভোটাৰক দেখুৱাব পাৰে তেওঁলোকৰ কিবা নিজৰ নামটো চাব পাৰে কিবা ওজোৰ আপত্তি থাকিলে বা কিবা ক্লেইমছ এণ্ড অবজেকশ্যনছ থাকিলে দাবী আপত্তি তেওঁলোকে ফৰ্ম 678 6A7 আৰু 8ত এপ্লাই কৰিব পাৰে আৰু এই এক মাহৰ ভিতৰত তেওঁলোকে এপ্লাইখিনি কৰিব আৰু তাৰপিছত মই যেনেকৈ কোৱাৰ দৰে আগন্তুক সময়ত সেইখিনি নিষ্পত্তিকৰণ হ'ব আৰু মেইন যিখন ফাইনেল ৰোলখন আমাৰ 5 জানুৱাৰী 2023 চনত পাব্লিছ কৰা হ'ব। এইখিনিয়ে মই ক'লোঁ। আজি আমাৰ উপস্থিত ইয়াত পলিটিকেল পাৰ্টিৰ
ৰিপ্ৰেজেণ্টেটিভখিনি ৰেকগনাইজ পলিটিকেল পাৰ্টি আপোনালোক অহাৰ কাৰণে ধন্যবাদ আপোনালোকেও এবাৰ